Hello everyone, স্বাগতম জনাইছো মোৰ আন এটা ভিডিও লৈ আশা কৰো আপোনালোক সকলোৱে ভালে আছে কুশলে আছে আজি হৈছে লক্ষ্মী পূজা হ্যাপি লক্ষ্মী পূজা টু অল মাই ফ্যামিলি মেম্বাৰ্স লক্ষ্মী মাই সকলোৰে ঘৰত বাস কৰক সকলোৰে মংগল কৰক তাৰে কামনা কৰিছো আৰু পূজা বুলি ক'লে একচুয়ালি গাঁৱত বেছি ভাল লাগে কাৰণ তাততো ধৰকচোন নাম চাম এইবিলাক থাকে আমাৰ ইয়াতেতো নাম চাম তেনেকুৱা একো নাই এতিয়া আৰু এতিয়া যেহেতু কৰোনাৰ সময় এতিয়াতো আৰু তেনে নোহোৱাই হৈছে আৰু এতিয়া সো শাহুমা আৰু মই মিলি এনে অকমান প্ৰাৰ্থনা কৰিম আৰু যিখিনি নীতি নিয়ম আপোনালোকেও কৰিব নিশ্চয় সেইখিনি কৰিম দেখো এয়া মনে ককাকৰ চশমা পিন্ধি আছে গ্লাছ দুখন নাই কিন্তু মন ককাৰ চশমা পিন্ধি আছে গ্লাছটো নাই এয়া ফুটাই দি আঙুলি সোমাই যায় এয়া চি এতিয়া দেউতাই নাম চাই আছে এইয়া খুব ভাল পায় নাম চাই নাগাৰা নাম হয় এনেকে মাজে মাজে চাই থাকে আৰু লক্ষ্মী পূজা বুলি আজি ৰুটি আৰু বুটৰ দাইল খাম তাকে বনাব লৈছো এতিয়া এতিয়া বনাব লৈছো বৰা ভাজি ভেদাইলতা পাত আৰু বুটৰ পেষ্ট কৰি তাত পিয়াজ জলকীয়া অকমান সুজি দিব পাৰে তাত যে ক্ৰিস্পি টাইপ হয় খাবলৈ টেষ্ট হয় তেতিয়া এনেকে বনাই পিনে ৰুটি বুটৰ দাইল আৰু বৰা ভাজি খাম ভাল লাগে আপোনালোকেও খাই নিশ্চয় এনেকে বনাই ন আমি এই বস্তুটো খুবেই খাওঁ ভাল পাওঁ সো খাইয়ে থাকো আমাৰ ডিনাৰ হৈ গ'ল এতিয়া মন এতিয়াও হোৱাই নাই 11:15 হ'ল সো তাক খুৱাই থৈ এতিয়া শুম আজিলৈ বিদায় লৈছো নেক্সট আকৌ আন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম বুলি আশা থাকিলে বাই বাই